Good morning. আজি হৈছে 20 তাৰিখ আৰু আজি আমাৰ লাষ্ট ডে ইন গুৱাহাটী আৰু এতিয়া আমি চবে ওলালোঁ এইফালে গুনুটো ওলালে আৰু আমি এতিয়া ব্ৰেকফাষ্ট মই কৰিছোঁ বাৰু তোমালোকে নাই কৰা ন তুমি কেনেকৈ যাম মই টোষ্ট খাইছোঁ অকল মোৰ ভোক লাগিছে তাৰপাছত আমি এতিয়া যাম সাই বাবা মন্দিৰত এইকেইদিন ভালকৈ মই ব্লগ দিবলৈ পৰা নাই কাৰণ গুনুক লৈ পিনে দিগদাৰ হৈ যায় চ' মই চেষ্টা কৰিম আজি যাতে ব্লগটো শেষৰ দিনটো ভালকৈ দিব পাৰোঁ চ' এতিয়া খাই বৈ আমি ওলাই যাওঁ আৰু দেখুৱাই যাম সাই বাবা মন্দিৰটো আপুনি এইফালে টাটা কৈ দিয়া টাটা 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 দেৰি গাই বইটো পানি চিনি খাইছে আৰু মই পিন্ধিছোঁ এই ব্লু কালাৰ কাপোৰযোৰ মোৰ এইযোৰ বিৰাট ফেভৰেট হয় আৰু আমি এতিয়া ওলাই আহিলোঁ 6 মাইলত যিহেতুকে আছে আৰু আমিও তাতে আছোঁ ওচৰে পাঁজৰে সেইটো কাৰণে বেছি টাইম নালাগে তাতে পাবৰ কাৰণে আৰু মন্দিৰটোতো পালোঁ আৰু ইমানেই ধুনীয়া হয় তাৰপাছতে মন্দিৰৰ ভিতৰখন আপোনালোকে চাই যাব মই যিমানখিনি পাৰোঁ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ভিতৰৰ গোটেইখিনি আৰু বিৰাট ডাঙৰ আৰু এই মন্দিৰটো বনোৱা ইয়াতে বেছি দিন হোৱা নাই এটা সাই বাবা মন্দিৰ এটাতো আছে যিটো পুৰণা সেইটো পুৰণি হাতত আছে আৰু এইটো নতুন হয় 6 মাইলত থকাটো আৰু ইয়াতো গুনো আমি এতিয়া জোতা খুলি পিনে ভিতৰত সোমাব লাগিব ইমানেই নিট এণ্ড ক্লিন হয় এইটো এই ডাঙৰ বিল্ডিংটো দেখিছেনে এইটোত মেইন বাবাৰ মূৰ্তিটো আছে আৰু এইজন পণ্ডিতজন যোনে আমাক পূজা ভাল লাগিলে তেখেতেই আছে যোৱাবাৰো এইবাৰো তেখেতেই আছে আৰু ভিতৰতে দোকান চোকান আছে আৰু তাতে সাই বাবাৰ চব বস্তু পায় চালিচা মূৰ্তি পেণ্ডেল এনেকুৱা চাপি ৰিং টাইপিং চব পায় আপোনাৰ দোকান ফল মূল চাকি আৰু ফুলবোৰ পায় এতিয়া ইয়াতে চাকি জ্বলাব পৰা বেলেগকৈ এৰিয়া এটা আছে ইয়াতে চাকি জ্বলোৱা হয় ধূপ জ্বলোৱা এৰিয়াটোও বেলেগ হয় আৰু মেইন যোনটো মন্দিৰ আছে তাতে চাকি জ্বলাব নোৱাৰি সাই ককা হয় তুমি সাই ককা চাব আহিছা আকৌ গুড বয় জান ভেৰি গুড বয় নমু কৰা কি চাইছে পূজা কৰা হৈ গ'ল আৰু ইমান এটা ধুনীয়া পৰিৱেশ আৰু আমাক দিলে বাবাই পিন্ধা কাপোৰ এইখন বাবাৰ গাত লোৱা কাপোৰখন দিলে মেইন কাপোৰখন আৰু এখন গোঁসাই ঘৰত থ'বলৈ কৈছে বিৰাট এটা ধুনীয়া পৰিৱেশ 6 মাইলত আছে আপোনালোকে ইচ্ছা কৰিলে বাবাৰ ওচৰলৈ আহিবলৈ পাৰে মনৰ ইচ্ছা সকলোবোৰ পূৰণ হ'ব বছৰমানৰ আগত আহিছিলোঁ গুনুক মোৰ অলপ প্ৰেগনেঞ্চি প্ৰব্লেম হৈ আছিলে কাৰণে আৰু মই সেইটো কাৰণে গুনুক পালোঁ আমাৰ জীৱনত সেইটো কাৰণে আমি ভোগ দিবলৈ আহিছিলোঁ ত' ধুনীয়াকৈ তেওঁলোকে প্ৰাৰ্থনা কৰি দিলে যজ্ঞ কৰি দিলে আমাৰ নামত আৰু বাবাৰ কৃপাত গুনুক পাই গ'লোঁ গুনু আজি 1.5 বছৰ হৈ আছে সেয়া পিছফালে বাবা আহিম 4-5 মাহৰ পাছত আকৌ এবাৰ ইয়াতে সঁচা অন্তৰেৰে ভগৱানক মানিলে চকু পানী ওলায় আৰু সেয়াই মোৰ হৈছে এতিয়া আমাৰ হৈ গ'ল এতিয়া আমি গৈ আছোঁ এতিয়া আমি যাম জেঠাইহঁতৰ ঘৰলৈ আৰু ধুনীয়াকৈ আমাৰ প্ৰাৰ্থনা গ'ল আমি এতিয়া
গছ বিৰাট ধুনীয়া এটা এৰিয়া। যোনখন দোকানৰ কথা কৈছিলোঁ এইখনেই হয়। এইখন দোকানতে চব বস্তু পায়, সাই বাবাৰ মূৰ্তিৰ পৰা ষ্টাৰ্ট কৰি পিনে চব বস্তু আৰু ইয়াতে এনেকুৱা ৰুদ্ৰাক্ষো পায়, এইবোৰ ষ্টিকাৰ হয়, এইবোৰ দেখিছে ভেৰাইটিজ বস্তু পায় সাই বাবা ৰিলেটেড। আৰু ওচৰ দোকানখনত তাৰ ওচৰত থাকে আছে চাকি তাকিবোৰ। ককাক কৈছা জান চোৱা সাই বাবা প্ৰসাদ কিনি পিনে খাইছে, ভোক লাগিছে ন বাবা। আৰে 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 কি কৰিছা বহা। আৰে 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 আমি বাবা চব আহিমগৈ। বেয়া ভাল পাইছা ন? কোনে পেলাই চোৱা কোনে পেলাই চোৱা এইটো মই যাওঁ দেই টাটা। হৈ গ'ল আমাৰ কাম, এতিয়া যাম জেঠাইৰ ঘৰত। এতিয়া আমি গৈ আছোঁ মুনবৰ দাদাহঁতৰ ঘৰলৈ, জেঠাইহঁতৰ ঘৰলৈ মানে। আৰু তাতে গুৱাহাটীত ৰাস্তা ক্ৰছ কৰা এটা ডাঙৰ টাস্ক হয়। যোৱাৰ আগতে মিঠাই চিঠাই অকণমান লৈ যাওঁ বুলি প্লেন কৰিলোঁ। বাচ্ছা দুটা আছিল কাৰণ চকলেট অলপ লৈ যাওঁ বুলি ভাবিলোঁ। আৰু ওচৰতে দোকানখনতে পাই গ'লোঁ মিঠাই ভেৰাইটিজ, আৰু এইবোৰ মিঠাই ভাল পোৱা মানুহ কিন্তু বহুত ভাল পাব যায় সেইপিনে। নামটো পাহৰিলোঁ বাৰু হোটেলখনৰ কি হয়। এইবোৰ চব হোম মেড চকলেটছ হয়। 100 ৰুপিজ মই কেইবাটাও আনিলোঁ, ঘৰলৈও কেইটামান আনিলোঁ। আৰু তাতো দাদা আৰু বৌৰ ফ্লেটটো গুণৰ গাখীৰ বটলো থাকি গ'ল, গাড়ীটো সেইটো লৈ ল'ম পুতুককৈ। চকী তেনেকৈ থৈছে মুনু কৈছে হেল্ল'। Good boy, very good boy. Baba, boo boo boo. Hi. Hello, ibu. Ibu nak lagi tu. Ibu nak lagi. Mak kita balik ke mak. বুবু বেটাই তুমি ষ্ট্ৰেট কৰি পিনে থোৱা, দেন বুজোৱা। এতিয়া এক্সপ্লেইন কৰা। অ'কে, ইটছ এ অপটিকেল ইলিউজন বুবে বনাইছে। দিছ ইজ ছ' নাইচ। ভালকৈ মই আচ্ছা, ইউ হেভ ছ' মেনি অপটিকেল ইলিউজনছ। ভাল লাগিছে। টুথপিকত লগাই দিছা? আচ্ছা আচ্ছা অ'কে অ'কে, তাৰপিছত অপটিকেল ইলিউজন হৈ যাব ন? অ'কে আচ্ছা আচ্ছা আচ্ছা, নাইচ, ভেৰি নাইচ, ভেৰি নাইচ। আচ্ছা আচ্ছা আচ্ছা, গিভ মি হাই ফাইভ। অ' গিভ মি হাই ফাইভ, গুড বয়। আচ্ছা 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 আচ্ছা, অঁ তাক কৰি দেখুৱাচোন, কিবা এটা দিয়াচোন। চাবা দেই, চিঙি পেলাব।
আৰু ইয়াতে মুনবই বনাইছে আমাৰ কাৰণে ব্ৰেকফাষ্ট, কিন্তু কাৰণ মন্দিৰত যাওঁতে মইতো বাৰু খাই আহিছিলোঁ, কিন্তু মাহঁতে খোৱা নাছিলে কাৰণে ব্ৰেকফাষ্টেই কৰি লওঁ বুলি মুনবই প্লেন কৰি পিনে ব্ৰেকফাষ্ট ৰেডি কৰিলে। ফুলকা ৰুটি আৰু লিবিয়া চব্জি বনাইছিলে মুনবই, আৰু মুনবইৰ হাতৰ ফুলকা ৰুটি চবতকৈ টেষ্টি এইটো অংকুদা। আমি তাত বেছি দেৰি নকৰিলোঁ কাৰণ আমি বেলেগ জেগাতো যাবলগীয়া আছিলে। তাতে আমি ব্ৰেকফাষ্ট কৰি মেলি ফৰএভাৰ 21 গ'লোঁ, মই আৰু হাজবেণ্ড গুনুক লৈ গ'লোঁ। গুনুৱে ইমান কান্দিছে, ভালকৈ একো চাব নাপালোঁ। কালেকশ্যনছ তাতে ইমান আছিলে, কিন্তু মই একো ভালকৈ চাব নাপালোঁ। সেইটো কাৰণে এটা আপোনালোকে চাই লওক, দিছোঁ মই ফৰএভাৰ 21ৰ ষ্ট'ৰখনৰ। দেখিছা নাই কিমান ধুনীয়া নাইবা কি হয়। আই মাস্ক কিমান প্ৰাইচ? 349। গুড ভাইবছ। এতিয়া মাহঁতে নামিলে পেহীহঁতৰ, কাৰণ আজি দৰা যাব, সেইটো কাৰণে। আৰু এয়া গুণু শুই গ'ল কোচতে দিনটো উৎপাত কৰি কৰি। হেল্ল' এগেইন। মুখ চুখ ধুবলৈ টাইমেই পোৱা নাই, আৰু অথনি গুণুৱে ইমান আমনি কৰিলে ফৰএভাৰ 21ত। চ' ভালকৈ শ্বপিং কৰিব নোৱাৰিলোঁ, অকল এটা বস্তু লৈ আহিছোঁ। ভাবিছিলোঁ তাত ভালকৈ কৰিম, ইমান ধুনীয়া ধুনীয়া তাত কালেকশ্যনছ আছিলে। চ' নাই, গুণু আমনি কৰিলে, তাত টোপনি ধৰিলে কাৰণে গাড়ীতে তাত সি শুই গ'ল বাৰু, দেখিছিলে ভিডিঅ'টোত। আৰু আমি এতিয়া গুণু উঠি গ'ল বাৰু, সি গাড়ীত তেতিয়াই হোৱা, এতিয়া উঠিছে। এতিয়া সময় হৈছে 4:30, আৰু সি এতিয়া কাপোৰ খাই আছে। মিনিছ'ৰ পৰা লোৱা সেই পিল'টোতে সি শুই শুই, কালি ফেঞ্চি পৰা লৈছিলোঁ আমব্ৰেলাটো লাইট জ্বলাই, সেইটো খাই খাই চাই চাই পিনে কাপোৰ খাই আছে। আৰু এতিয়া চাগে মোৰ ভণ্টি আহিব, তাই থাকে ওচৰতে, লগ কৰিবলৈ আহিব। চাওঁচোন, যদি পাৰোঁ তাইৰ লগত অলপ ওলাই যাম, যিহেতুকে হাজবেণ্ডে ৰেষ্টুৰেণ্টলৈ গৈছে। আমাৰ নিজৰ অ'ন ৰেষ্টুৰেণ্ট আছে কমাৰ্চত, চ' তালৈ গৈছে। আৰু ইয়া, চাওঁ কি হয় প্লেনিংটো। লগ পাইছোঁ অলপ সময়ৰ পাছত, অলপ মই ওলাই লওঁ। মইখন আছোঁ মোৰ পাজামাত। নুচুবা, সেইটো নুচুবা গুণু, গুণু নুচুবা, কাৰণ আমাৰ গাড়ী নহয় বেটা, সেইবোৰ নুচুবা। এতিয়া আহি গ'ল, আমাৰ ৰুমলৈকে আহি গ'ল ভণ্টি পূজা। তাই আহিলে, আৰু তাইৰ কাৰণ তাইৰ ফ্লেটটো ওচৰতে আছে, সেইটো কাৰণে আমি চব ওচৰে পাজৰে আছোঁ। আৰু দৰা ঘৰো ওচৰতে আছে, 6 মাইলতে। চ' আমাৰ বিশেষ অসুবিধা নহ'লে বা, কাৰণ গুৱাহাটীত নহ'লে ইটোৰ পৰা সিটো জেগা যাবলৈ বহুত টাইম লাগে, চবেতো জানোৱে আমি সেইটো কথা। আৰু এইটো আমাৰ ৰেষ্টুৰেণ্টৰ পৰ্ক ম'ম' হয়, আমাৰ নিজৰ যোনখন ৰেষ্টুৰেণ্ট আছে কমাৰ্চত, তাৰপৰা হাজবেণ্ডে লৈ আহিছিলে। আৰু মই ওলাইছোঁ এতিয়া বিয়া ঘৰলৈ বুলি। বিয়া ঘৰ অকণমান দেখুৱাম, চিন কি চলি আছে চাই যাব। আৰু আকৌ কাৰণে পাগল। আৰু মই আজি পিন্ধিছোঁ এই বোৱা কাপোৰ এযোৰ, বোৱাও নহয়, বোৱাই হয় চাগে, মোৰ ভালকৈ কাপোৰৰ মোৰ আইডিয়া নাই। মাকে দৰাক খোৱাৰ নিয়মটো, পায়স, এই সময়খিনি সঁচাকৈ দুখ লাগে। আৰু এয়া এতিয়া দৰা যাবলৈ ওলাইছে, আৰু মাকে নাপায় দৰা ওলাই যোৱা টাইমখিনি দেখোঁতে, মাক বাৰু ৰখি আছে। আৰু এয়া হয় মাক আৰু মোৰ পেহী। আৰু ইটো চাইডে যিহেতুকে ফ্লেট হয় ন, বেছি ডাঙৰ নহয়, সেইটো কাৰণে ওচৰে পাঁজৰে দেখুৱাইছোঁ। আৰু এইফালে দৰা গৈ আছে, সেইটো কাৰণে চব মানুহ এতিয়া খালী হ'ল, আৰু বহুত মানুহ ভৰ্তি হৈ আছিলে।
আজি আমি বেক হৈছোঁ কালি ভিডিঅ' দিবলৈ নোৱাৰিলোঁ কাৰণ কালি ভাগৰে জোগৰে আহিলোঁ আৰু পেকিং চেকিং কৰোঁতে আমাৰ বহুত টাইম লাগি গ'ল এতিয়া আমি ক'ত বা আছোঁ নগাঁও ক্ৰছ কৰিলোঁ আৰু ইয়াতে ধুনীয়া মজা ধাবা এখন আছে তাত সোমাইছোঁ আৰু কি বস্তু ল'লোঁ চেৰামিকৰ সেইখিনি ঘৰলৈ গৈ পিনে হল বনাম কালি ভিডিঅ'টো মই আজি শেষ কৰিছোঁ চাই যাব ভিডিঅ'বোৰ আৰু হল ভিডিঅ' আহি আছে নেক্সট কি ল'লোঁ গুৱাহাটীৰ পৰা কি ল'লোঁ চব মই শ্বেয়াৰ কৰিম ইয়া বাই ফৰ নাও